হেল্ল' এভৰিৱান, নমস্কাৰ। নিকিতা ভাৰ্গৱী ব্লগছলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যদিহে ফেচবুকত চাই আছে, নিকিতা ভাৰ্গৱী পেজলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে আপোনাক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি গৰু বিহু আৰু আমি আহি পালোহি শিৱসাগৰলৈ, আমাৰ ঘৰলৈ আহিলোঁ। আৰু ইয়াত কেনেকুৱা নিয়ম কৰে তাৰে অকণমান দেখুৱাম বুলি আপোনালোককো ভাবিছোঁ। আৰু আপোনালোকৰ ফালে কেনেকুৱা নিয়ম কৰে জনাবচোন। আৰু প্ৰথমতে মই যেতিয়া আহিছিলোঁ তেতিয়া নিয়মবিলাক অলপ বেলেগ আছিলে, আজিকালি অলপ কমিছে বাৰু সেইবিলাক। মই ভাবিছিলোঁ তেনেকুৱাই হ'ব বুলি, কিন্তু অলপ কমিছে। আহকচোন চাওঁ তেনেহ'লে গৰু বিহুৰ দিনাখন আমি এইটো এনেকে এবাৰ চাইডত পৰিলে এবাৰ এইটো মোক মাৰি দে ঐ নামাৰিবি কেলে হৈছে যোৱা
যামগে দেই গাঁও মুখীয়ালৰ ঘৰত এনেকৈ কৃষ্ণ প্ৰভু কিবা যদি ভুল ভ্ৰান্তি কৰিছোঁ ক্ষমা কৰিব দেই হ'ব হ'ব মিন্দা আপুনি বহি আছে সেইজনে লগ এনেই বোলো কাইলৈ পৰা যাম মই বিহু কৰিবলৈ যামগৈ আজি নগ'লো মানে সেইকাৰণে বোলো নিয়ম এটা কৈছোঁ নিয়ম এটা কৰি থৈ যোৱা আকৌ হয় নাই ঠিকেই সেইটো নিয়ম মাইনা ক'লৈ গ'লগৈ গা বগীতা গা আকৌ পাহাৰ বগাই আজি হৈছে বহাগৰ ১ তাৰিখ আৰু বহাগৰ ১ তাৰিখে সকলোৱে চাগে সেৱা কৰে আৰু তেনেকৈ আমিও বয়সস্থজনক সেৱা কৰিবলৈ আহিলোঁ আৰু প্ৰতি বছৰে আমি এনেকৈ কৰি আহিছোঁ সেইবাবে আৰু সৰুৰ পৰাই আমি এইটো দেখি আহিছোঁ ডাঙৰক সেৱা কৰা আমি কৰিও আহিছোঁ সেইবাবে আমিও এতিয়া ইয়াতো মই ককা আইতাক সেৱা কৰিছোঁ আৰু ছোৱালীজনীৰ আজু ককা আৰু আইতা হৈছে তেওঁলোককো সেৱা কৰিছে তাইও দেখিছেনে ইমান ধুনীয়াকৈ সেৱা কৰিছে
পেটৰ চিঙি এই ক্ষেত্ৰত পিতৃ ভাতৃ বা ককায়েকৰ বোৱাৰী আৰু দুইটা নাতি হৈছিলে ইয়াতে ভগৱন্তৰ যি মানে বাঞ্ছা কৰি সেৱা হৈছে সেৱা সহায়কৰ বিভিন্ন বিভিন্ন পোৱাকৈ কিবাকিবি আগামী যিখিনি আছে সেইখিনি ভগৱন্তক বিস্তাৰ কৰি পিতৃ মাতৃয়ে সেৱা কৰি ভক্তি দি ভক্তি প্ৰাপ্ত কৰি মহাপ্ৰদাহী পূৰ্ণ কৰে জনাস্থলে ৰাণে বাহনে সকলো ৰক্ষা কৰক আৰু আপৰজনী বিদ্যাৰ্থ প্ৰাপ্ত হওক আৰু যি ব্যৱসায় কৰি আছে ব্যৱসায় উন্নতি বিধান কৰক সকলো বিপদৰ পৰা ৰক্ষা কৰি ঘপককৈ মৰম বাঢ়ি গলে ঘপককৈ চুমা দিবলে মন যায় মিচিককৈ মইনা নাহিবা ঘপককৈ মৰম বাঢ়ি যায় ঘপককৈ মৰম বাঢ়ি গলে ঘপককৈ চুমা দিবলে মন যায় যিহে তোমাৰ চেহেৰা চিনেমা দে নায়িকা মৰম লগাই লগাই কৰি দিছা পগলা পটককৈ মইনা হ'ব কিবা ভুল ওচৰ চাপি নাহিবা ওচৰ চাপি নাহিবা